এয়া চাওক মই পূজা চাবলৈ আহিছোঁ গোলাঘাটলৈ। এয়া মোৰ মা আৰু ভণ্টি আছে। এতিয়া আমি পূজা মণ্ডপৰ ভিতৰলৈ সোমাই যাম। আমি পূজা মণ্ডপৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া ভিতৰলৈ সোমোৱা দৃশ্য। ইমান ধুনীয়াকৈ সজাই তুলিছে। এতিয়া আমি দুৰ্গা দেৱীৰ ওচৰলৈ গৈছোঁ দৰ্শন কৰিবলৈ। এইভাগেই প্ৰথম পূজা আমি চাবলৈ আহিছোঁ। এয়া চাওক দুৰ্গা দেৱী লগত সৰস্বতী আছে। গণেশ আছে, কাৰ্তিক লক্ষী আছে দেৱী মাৰ ওচৰত। দ্বিতীয় ভাগ পূজা গোলাঘাটৰ মাছমজিয়াৰ। চাওক কি সুন্দৰকৈ সজাই তুলিছে পূজা ভাগ। এয়া গোলাঘাটৰ টোকানী পাৰ্কৰ পূজা। লগত মোৰ মা আৰু ভণ্টি আছে। বহুত মানুহ ইয়াত।